Hello viewers, welcome back to my channel. More channel aru eta notun video le apnalok সকলকে welcome কৰিছো. আজি এটা review video লৈ আহিছো. আপোনালোকে হয়তো thumbnail টো দেখি গম পাইছে আৰু আশা কৰো আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু যদি হে ভিডিওটো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু ভিডিওটো আপোনালোকৰ friends and family ৰ মাজত share কৰিব আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো subscribe কৰা নাই তেন্তে please মোৰ চেনেলটো subscribe কৰি দিব আৰু কাষতে থকা bell iconটো hit কৰি দিব যাতে মই দিয়া সকলো ভিডিও notifications অতি সোনকালে পাই তেন্তে বলক দেৰি নকৰি আজি ৰিভিউ ভিডিওটো আগবঢ়াম আজি এটা নন ট্ৰান্সফাৰ লিকুইড লিপষ্টিকৰ ওপৰত ৰিভিউ দিবলৈ গৈ আছো আৰু এইটো হৈছে তাৰ পেকেজিংটো লিপষ্টিকৰ আপোনালোকে ধৰিব পাৰিছে এইটো হৈছে নন ট্ৰান্সফাৰ লিপ কালাৰ ইনসাইড ব্ৰ্যান্ডৰ হয় আৰু এইটো এটা ইন্ডিয়ান ব্ৰ্যান্ড এটি হৈছে 4 ml আৰু ইয়াৰ প্ৰাইসটো হৈছে 81 আৰু মই তেলকে যিমানখিনি লিকুইড লিপষ্টিক ইউজ কৰিছো তাৰ ভিতৰত মেবি এটোই সবতছে চিপেষ্ট হয় ইয়াতকে কম দামী মই লিকুইড লিপষ্টিক ইউজ কৰা নাই আৰু আপোনালোকে এটো অফাৰত পাই যাব আপোনালোকে Amazon নাইকা বা ফ্লিপকাৰ্টত अवेलेबल হয় এটো লিপষ্টিক আৰু ইয়াৰ বহুতখিনি শেডস আছে বাট মোৰ ওচৰত এতিয়া এটা শেডে আছে হেতু কাৰণে মই তাৰ ৰিভিউটোই দিছো আৰু ইয়াৰ পেকেজিংটো ইনাৰ পেকেজটো এটো এনেকুৱা এটা পেকেজিংত আহে আৰু এই ওপৰটো ব্ল্যাক কালাৰ হয় আৰু তলৰ পৰ্চনটো এটো ট্ৰান্সপাৰেন্ট হয় আপোনালোকে লিপষ্টিকৰ কালাৰটো আপোনালোকে ধৰিব পাৰি থাকে বাহিৰৰ পৰা আৰু ব্যাক সাইডে লিপষ্টিক শেড আৰু লিপষ্টিক নাম্বাৰটো দিয়া থাকে এটো ইনসাইড 01 জয়ফুল আৰু ইয়াৰ বহুতখিনি শেড अवेलेबल আছে আপোনালোকে অনলাইন যদি সাৰ্চ কৰে তেতিয়া পাই যাব আৰু আপোনালোকৰ মনত এটা ডাউট হ'ব পাৰে যে ইমান যেহেতু কম দামৰ হয় লিপষ্টিকটো মেবি এটো ভাল নহব সাকে বাট ইয়াৰ ফৰ্মুলা এন্ড টেক্সচাৰ বাট তেনেকুৱা একো নহয় এটো বহুত ভাল লিপষ্টিক হয় আৰু মই এতিয়া এইটো লিপষ্টিকে ওয়্যাৰ কৰি আছে আপোনালোকে ধৰিব পাইছে কালাৰটো বহুত ভাল হয় এটা নিউড কালাৰ হয় কৰোতে আপোনালোকে লিপছত হেভি ফিল নকৰে বা ড্ৰাইনেসও ফিল নকৰে যদি আপোনালোকৰ লিপছটো বহুত বেছি ড্ৰাই হয় তেন্তে ইউজ কৰাৰ আগতে অলপ লিপ বাম ইউজ কৰিব পাৰিব আৰু মোৰ লিপছটো তেনেকুৱাই হয় অলপ ড্ৰাই হয় মই লিকুইড লিপষ্টিক মানে ইউজ কৰিব নোৱাৰো বাট এইটো মই ইউজ কৰোতে মোৰ তেনেকুৱা একো ড্ৰাইনেস বা হেভি ফিল কৰা নাই আপোনালোকে ইজিলি ওয়্যাৰ কৰিব পাৰিব আৰু এইটো লিপষ্টিক আপোনাৰ 4 to 5 আৱাৰ্ছৰ কাৰণে ধুনিয়াকৈ আপোনালোকৰ লিপছত থাকি যাব আপোনালোকে কফি চাহ বা আপোনালোকে যদি পানী তেনেকৈ লয় তেতিয়া আপোনালোকৰ লিপষ্টিকটো আতৰি নাযায় বা লাইট যদি মেলু লয় তেতিয়া আতৰি নাযায় বাট যদি আপোনালোকে হেভি মিল লয় তেতিয়া আপোনালোকে ইনাৰ সাইডৰ পৰা অকণকে আতৰি যায় হেতু যেহেতু দেখিবৰ কাৰণে বেয়া লাগে হেতু কাৰণে মই আপোনালোকক সাজেষ্ট কৰিম যদি আপোনালোকে যদি এটো লিপষ্টিক ওয়্যাৰ কৰে আৰু কবলে ওলাই যায় তেতিয়া আপোনালোকে যাতে লগত লিপষ্টিকটো লৈ যায় বিকজ আপোনালোকে লগাই লব পাৰিব নহলে ভিতৰ সাইডৰ পৰা যেতিয়া অলপকে আতৰিহে দেখিবৰ কাৰণে বেয়া লাগে আৰু ওৱান সোৱাইপতে বহুত ধুনিয়া কালাৰ আহিব আপোনালোকে 2-3 সোৱাইপ ইউজ কৰিব নালাগে মই আপোনালোকক হ্যান্ড সোৱাচ আৰু লিপ সোৱাচ দেখাই দিম আপোনালোকে তেতিয়া গম পাব লিপষ্টিক আপোনাৰ ওয়াটাৰপ্ৰুফ হয় স্মাৰ্টছ প্ৰুফ হয় আপোনালোকে বাট ওয়াটাৰপ্ৰুফ মানে এইটো নহয় যে আপোনালোকে যেতিয়া আপোনালোকে ফেস ওয়াশ কৰিব বা লিপছটো ওয়াশ কৰি দিব তেতিয়া আপোনালোকৰ ৰিমুভ নহব আপোনালোকে ধুনিয়াকৈ ৰিমুভাৰ দি ওয়াশ কৰিলে বা জেন্টলি আপোনালোকে নৰ্মাল ফেস ওয়াশ দি ইউজ ওয়াশ কৰি দিলেও আপোনালোকে ধুনিয়াকৈ আতৰি যাব বাট নৰ্মালি মানে আতৰি নাযায় ট্ৰান্সফাৰ নহয় আপোনালোকক মই এটো এবাৰ দেখাই দিছো সো একেবাৰে ট্ৰান্সফাৰ প্ৰুফ হয় আৰু ইয়াৰ এটা হ্যান্ড সোৱাচ আপোনালোকক দেখাই দিছো সো কি ধুনিয়াকৈ কালাৰটো আহি গৈছে আৰু ইমান ধুনিয়া নিউড কালাৰ হয় একদম সামাৰ এপ্ৰোপ্ৰিয়েট কালাৰ হয় আপোনালোকে মানে ধুনিয়াকৈ এটো লিপষ্টিক কিনি লব পাৰিব আৰু যেহেতু প্ৰাইসটো আপোনালোকৰ পকেট ফ্ৰেন্ডলি হয় স্কুল গোইং গাৰ্লছ বা কলেজ গোইং গাৰ্লছ স্কুলৰ পৰা যেহেতু ইউজ নকৰে লিপষ্টিক কলেজ গোইং গাৰ্লছে ইজিলি আপোনালোকে এটো পাৰচেজ কৰিব পাৰিব যেহেতু 4 ml আপোনালোকে ইজিলি বহুত দিন গুছি যাব আৰু বেলেগ শেডছো আছে পিংকস ৰেডস বেৰিজ এনেকুৱা শেডসবোৰ আছে আপোনালোকে যোনটো আপোনালোকৰ ভাল লাগে হেতু আপোনালোকে কিনি লব পাৰিব আজিৰ ভিডিওটো ইমানখিনি আছিল আই হোপ আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু আপোনালোকৰ কাৰণে অলপ হলেও হেল্পফুল হ'ল আৰু এনেকুৱা নতুন ভিডিওলৈ আপোনালোকৰ মাজলৈ মই অতি সোনকালে আহি আছো টিল দেন বাই বাই